তো গাইছ আহি গেল মোৰ এই বিখ্যাত ঠাইলৈ আকৌ এটা ভিডিঅ' দিওঁ বুলি তো বৰিং ভিডিঅ' দিনে এটা দিওঁ আৰু একবাৰ চাই লওক মানে পথাৰৰ ফালে কি মজা লগা হৈছে বা একদম ধুনীয়া হৈ আছে এইফালে একদম অলপমান এডিট নকৰা চাওক কি ধুনীয়া একদম ক্লিনেছ হৈ আছে মোৰ মুখৰ ফটো বেয়া হ'ব পাৰে কিন্তু মোৰ বেকগ্ৰাউণ্ড মানে পিছৰ ফালে একদম বঢ়িয়া ধুনীয়া বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো হেল্ল' গাইছ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি ভাবিছোঁ পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিজনৰ ওপৰত এটা ভিডিঅ' বনাওঁ। মানে পৃথিৱীৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তিজন হৈছে এলন মাস্ক। তো এলন মাস্কেনো কেনেকৈ তেওঁৰ জীৱনত সফল হৈছিল, কিমান কি তেওঁৰ জীৱনলৈ বাধা অহাৰ পাছতো সেই সকলোবোৰ বাধা নেওচি আজি এলন মাস্কে তেওঁৰ জীৱনত সফল হ'ল, পৃথিৱীত আটাইতকৈ ধনী ব্যক্তি হ'ল। বা তেওঁৰ মাক দেউতাকে কি কৰিছিল, তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিল, এলন মাস্কৰ এতিয়া কি বিজনেছ কি কোম্পানী আছে, মানে সকলোবোৰ ক'বলৈ চেষ্টা কৰিম। তো বোলো আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এলন মাস্কৰ জন্ম হৈছিল 1971 চনৰ 28 জুনত দক্ষিণ আফ্ৰিকাত তেওঁ জন্মগ্ৰহণ কৰিছিল। তেখেতৰ মাকৰ নাম আছিল মেই মাস্ক আৰু দেউতাকৰ নাম আছিল এৰল মাস্ক। তো এৰল মাস্কৰ তিনিজন সন্তান আছিল, ডাঙৰজনে হৈছে এলন মাস্ক আৰু এলন মাস্কৰ তলত দুজন আছিল, এজনী এলন মাস্কৰ ভায়েক আৰু এজনী ভনীয়েক। এলন মাস্কৰ ভায়েকৰ নাম আছিল কিম্বাল মাস্ক আৰু ভনীয়েকৰ নাম আছিল টস্কা মাস্ক। তো এলন মাস্কৰ দেউতাক এজন মেকানিকেল ইঞ্জিনিয়াৰিং আছিল, পাইলট আছিল আৰু নাবিক আছিল। আৰু তেখেতৰ মাক এগৰাকী খাদ্য বিশেষজ্ঞ আৰু ফেশ্বন ডিজাইনাৰ আছিল। আৰু এলন মাস্কৰ ভনীয়েক এগৰাকী পৰিচালকবিদ আছিল আৰু তেখেতৰ ভায়েক কিম্বাল মাস্ক এগৰাকী পৰিৱেশবিদ আছিল। আৰু মানে শিক্ষানীতি অনুসৰি মানে যিটো বয়সৰ পৰা এজন ছাত্ৰ বা এজন ছাত্ৰীয়ে মানে এজন শিক্ষাৰ্থীয়ে এখন স্কুলত নামভৰ্তি কৰে তাৰ এবছৰ আগে মানে এলন মাস্কে শিক্ষা আৰম্ভ কৰিছিল। আৰু মাস্কে ৱাটাৰক্লুফ প্ৰিপেটাৰী হাইস্কুলত পঢ়িছিল। আৰু এলন মাস্কৰ যেতিয়া বয়স 10 বছৰ হৈছিল তেখেতৰ মাক আৰু দেউতাকৰ মাজত বিবাহ বিচ্ছেদ হৈছিল, মানে ডিভোৰ্চ হৈছিল। তেতিয়াও কিন্তু এলন মাস্কে ভাগৰি পৰা নাছিল, তেওঁৰ জীৱন যুদ্ধত কষ্ট কৰি হ'লেও সফল হৈছিল। এলন মাস্কৰ মানে ভাল পোৱা ছাবজেক্টটো হৈছিল পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতি বিভাগ। এলন মাস্ক এটা অতি চোকা ল'ৰা আছিল। তেওঁ 12 বছৰ বয়সতে এটা গেম প্ৰস্তুত কৰি উলিয়াইছিল আৰু সেই গেমটো PC আৰু অফিচ টেকন'লজি আলোচনীখনত কোড কৰা এটা কম্পিউটাৰত $500 বিক্ৰী কৰিছিল। আৰু এলন মাস্কে এই পদাৰ্থ বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানত অতি ভাল আছিল আৰু অতি চোকা আছিল আৰু পেনচিলভেনিয়া ইউনিভাৰ্চিটিৰ পৰা পদাৰ্থ বিজ্ঞানত বিজ্ঞান ডিগ্ৰী আৰু অৰ্থনীতি ডিগ্ৰী স্নাতক ডিগ্ৰী লাভ কৰিছিল। আৰু তেওঁৰ এই দুটা ডিগ্ৰীয়ে তেওঁৰ জীৱনত উপকৃত হোৱাত সহায় কৰিছিল, এই দুটা ডিগ্ৰীয়ে তেওঁৰ জীৱনত সফল হৈছিল। তাৰপাছত এলন মাস্কে ভাবিছিল যে PhD কৰিম বুলি 28 বছৰ বয়সতে কেলিফৰ্ণিয়ালৈ গুচি গৈছিল। আৰু তাৰপাছত মাত্ৰ 2 দিন ক্লাছ কৰি তাৰ পৰা আকৌ উভতি আহিছিল। উভতি অহাৰ আঁৰৰ কাৰণটো আছিল এলন মাস্কে PhD মানে তাৰ আঁৰৰ কাৰণ আছিল চিলিকন ভেলীত ড্ৰাইভিং ফেক্টৰৰ ইণ্টাৰনেটৰ উত্থান পতন ঘটোৱা। মানে তেখেতে ইণ্টাৰনেটৰ যোগেদি মানে কেনেকৈ এটা ব্যৱসায় প্ৰতিষ্ঠান আৰম্ভ কৰিব, মানে নেট বিজনেছৰ জৰিয়তে মানে কেনেকৈ তেওঁ বহুতো অনলাইন যোগেৰে মাধ্যম কিছুমান বিক্ৰী কৰি মানে ব্যৱসায় আৰম্ভ কৰিব, সেই কথাটো তেওঁ মনত আহিছিল। আৰু তাৰপাছত এলন মাস্কে আৰু তেওঁৰ ভায়েক কিম্বাল মাস্কে এটা প্ৰথম কোম্পানী খোলাৰ কল্পনা কৰিছিল আৰু 1995 চনত জিপ2 নামৰ এটা দুজনে কোম্পানী খুলিলে। এই কোম্পানীটোত আছিল মানে বাতৰি কাকতসমূহ অনুজ্ঞাপত্ৰ ছফ্টৱেৰৰ জৰিয়তে প্ৰদান কৰা, মানে নেটৰ জৰিয়তে বাতৰি কাকতসমূহ বিক্ৰী কৰা। আৰু এই কোম্পানীটো সিহঁতে ভালদৰে চলাইছিল। আৰু তাৰপাছত কি কৈছিল 1999 চনত এই কোম্পানীটো $34 কোটি বিক্ৰী কৰি দিছিল। তাৰপাছত মাস্কে কি কৰিছিল, পেপাল নামৰ এটা অনলাইন প্লেটফৰ্ম, মানে তাত এই অনলাইন যোগে পে'মেণ্ট কৰিব পাৰি, সেই প্লেটফৰ্মটোত এলন মাস্কে কাম কৰিছিল। আৰু তাৰপাছত সেই প্লেটফৰ্মটোৰ পৰা মানে তেখেতক বহিষ্কাৰ কৰাইছিল, মানে উলিয়াই দিছিল। তাৰপাছত এলন মাস্কে কি কৰিছিল, তেখেতে নিজে আকৌ এটা কোম্পানী খোলাৰ মাথা মাৰিছিল আৰু 2003 চনত টেছলা কোম্পানী এটা উলিয়াইছিল মানে 2003 চনত টেছলা কোম্পানী এটা প্ৰতিষ্ঠা কৰিছিল, যিটো নেকি কোম্পানী মানে গাড়ী মটৰ আজি পোৱা যায়। আৰু সেই টেছলা মটৰছত মানে প্ৰথমবাৰৰ বাবে 2007 চনত ইলেক্ট্ৰনিক কাৰ উলিয়াইছিল সেই টেছলা মটৰছে। তো এলন মাস্কৰ বহুতো কোম্পানী বহুতো বিজনেছ আছে, তাৰ ভিতৰত মই কেইটামান কৈছোঁ। এটা হৈছে স্পেচ এক্স, তাৰপাছত নিউৰালিংক, অপেন অল, ডিপ মাইণ্ড টেকন'লজি, জিপ2, এনেকৈ বহুতো কোম্পানী আছে। ভাবিছিল যে মহাকাশলৈ বিমান পঠোৱাৰ কথা ভাবিছিল। তাৰপাছত এলন মাস্কে কি কৰিছিল, এবাৰ দুবাৰ নহয় 3বাৰ মানে মহাকাশলৈ ৰকেট পঠাইছিল আৰু 3বাৰ তেওঁ বিফল হৈছিল। তাৰপাছত এলন মাস্কে কি কৰিছিল, নিজৰ টকাৰে এটা কোম্পানী খুলিছিল, স্পেচ এক্স নামৰ কোম্পানীটো। আৰু সেই কোম্পানীটোত মানে সকলোবোৰ বস্তু বনোৱা হয়।
স্পেচ এক্স মানে এই কোম্পানীটোত কম খৰচত কেনেকৈ মানে ৰকেটবোৰ বনাব পাৰি বা বনাব লাগে সেই চিন্তাধাৰাৰে এলন মাস্কে মানে এইটো কোম্পানীটোৱে কৈছিল। তেওঁ মানে নিজে মধ্যাহ্নলৈ পঠাবৰ কাৰণে এই কোম্পানীটোত ৰকেট ইঞ্জিন, তাৰপাছত কাৰ্গো ড্ৰেগন, ক্ৰু মহাকাশযান আৰু ষ্টাৰলিংক যোগাযোগ উপগ্ৰহ আদি নিৰ্মাণ কৰে। এই কোম্পানীটোত মানে বিভিন্ন ধৰণৰ এই ইলেক্ট্ৰনিক মানে মহাকাশলৈ পঠোৱা বস্তুবোৰ এই কোম্পানীটোত বনোৱা হয়। কম খৰচতে তেওঁ এই সকলোবোৰ বস্তুৰ বনায়। ইমপ্লান্টেবল ব্ৰেইন মেচিন ইণ্টাৰফেচ কৰা এটা মেচিন। নিউৰালিংক হৈছে ইমপ্লান্টেবল ব্ৰেইন মেচিন ইণ্টাৰফেচ বিকশিত কৰা এটা নিউৰ টেকন'লজি কোম্পানী, য'ত মানে মগজুত সোমাই দিয়া হ'বলগীয়া অতি পাতল প্ৰবাহ আৰু অপাৰেশ্যনসমূহ সম্পন্ন কৰা স্নায়ুৰজ্জিকেল ৰবট আৰু নিউৰনৰ পৰা তথ্য প্ৰক্ৰিয়াকৰণ কৰিব পৰা উচ্চ ঘনত্বৰ ইলেক্ট্ৰনিক ব্যৱস্থা আছে। UCSF আৰু UC ৱাৰ্কেলত বিকশিত কৰা প্ৰযুক্তিৰ ওপৰত ভিত্তি কৰি এই কোম্পানীটো নিৰ্মাণ কৰা হৈছে। আৰু এটা আছে ডিপ মাইণ্ড টেকন'লজি বুলি কোম্পানী, যিটো কোম্পানীত মানে ৰবটবোৰ বনোৱা হয়। ৰবটে মানে সকলো মানুহৰ কাম কৰিব পৰাকৈ ৰবটবোৰ বনোৱা হয়। ধৰা হ'ল সকলো। এই কোম্পানীটো হৈছে আলফাবেট ইনকৰ্পৰেশ্যনৰ এটা ব্ৰিটিছ কৃত্ৰিম বুদ্ধিমত্তাৰ সহযোগী প্ৰতিষ্ঠান হোৱা এটা কোম্পানী। আৰু যদি তেওঁৰ ইনকামৰ কথা ক'ব যাওঁ, বছৰি প্ৰায় 16.80 কৰোৰ, কমছি অলপ। তো এইখিনি আছিল আজি ভিডিঅ'টো। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কিছুমান ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। তো আজি ভিডিঅ'টো কেনে হৈছে বা কিমান আপোনালোকক ক'ব পাৰিছোঁ সেইটো গম নাপাওঁ, কিন্তু মই যিখিনি পাৰিছোঁ বা সকলোবোৰ আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ ওপৰত এখন কি উৰিছে চাওক, এইখন গাইছ চাওক, এৰোপ্লেন উৰি আছে আমাৰ ঘৰৰ ওপৰত দি। খালৰ পৰা এনেকৈ উৰিয়ে থাকে। বাই বাই।